তো আমি এতিয়া সুদূৰ আমেৰিকাৰ পৰা আহি এতিয়া আপুনি হাজো হৈছোঁ। হাজোত এতিয়া আমি ইয়াৰ পৰা আমি পুৱামক্কা যাম, কিবা যাম, এইবিলাক যাম। তাৰপিছত আমি এতিয়া বৰ্তমান গলটো শুকাই ল'ম। গলটো শুকাইছে, গলটো অলপমান ভিজাই ল'ম। গলটো ভিজাবৰ কাৰণে আমি এতিয়া এইখন হোটেলত যাওঁ, ৰিয়া। তো গলটো অলপ ভিজাই লৈ আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম আৰু আমাৰ গল চল ভিজা হ'ল। এতিয়া আমি যাওঁ পুৱামক্কাৰ ফালে যাম। পুৱামক্কাৰ ফালে যাই অলপ চাম পুৱামক্কাৰ পৰিৱেশটো। যদি ভিতৰত সোমাব পাৰোঁ সোমাম, যদি নোৱাৰোঁ ন তাৰ পৰাই ঘূৰি আহিব লাগিব। তেনেধৰণে বেয়া নাপাব পাৰোঁ। এতিয়া আমি যাওঁ। তাৰ পৰা এটা কথা, গলটো অলপ শুদ্ধি কৰিলোঁ। এতিয়া অলপমান মুখখন অলপ খাই ল'ব লাগিব। ব'লা হনুমান গেল লোক এটা জয় মা কালী। ৰাস্তাটো কিন্তু মজা ৰাস্তা। আপোনাৰ ৰাস্তা উঠি যাব লাগে পুৰা একেবাৰে। আৰু এটা কথা, যাওঁতে পুৰা একদম চেঁচাই যাব লাগিব, বাইকে হওক গাড়ী হওক। আৰু আহোঁতে আধা ধৰি আহিলে এৰি থাকিলে হ'ল। ভুলকৈ নুমি আহিব পাৰে। এয়া চাপ নাই ৰাস্তা। বলে গাড়ি চলাব না, সেইটোৱে গম পাব কেনে লাগে। আপোনাৰ অক্টোবৰ কেনেকুৱা ৰাস্তা? গাড়ী একদম গম পাই যায় কিমান থাকিব লাগে। গাড়ীও গম পায়, গাড়ীও ভাবে ক'ত নি আছে মোক। কিমান চাওক না, কিমান ওখ। বেলেগ ব্যৱস্থা নাই আৰু নহ'লে গাড়ী পিছফালে হ'লে চলে যাতে বেছি ল'ব নাই। বুজিতো পাইছে কথা নেকি? অলপমান তাৰমানে আহি ইয়াত ৰখিলোঁ অলপমান, মানে তাৰমানে
আপোনালোকক দেখাম এইখিনি কেনেকুৱা লাগে, কিমান গাছ আছে, কিমান সেই আছে, আৰু ৰাস্তাটো দেখুৱাই আছোঁ আপোনালোকক চাইডক প এয়া চাওক ৰাস্তাটো চাওক, আৰু এইফালে পাহাৰ, এই গাছ, এই চাওক এয়া কিবা এটা আৰু ভাল লাগে ইমান এনেকুৱা দেখে। এয়া চাওক না, এয়া আমাৰ দাদা, আমাৰ নহয় মোৰ দাদা। কি হ'ল বাইক চলাই ভাল লাগিল না বহিব এনে ভাল লাগছে? হাত বিহে গেছে, হা হাত বিহে গেছে মোৰ একদম, মানে এই ক্লাছ ধৰি ৰেষ্ট পাইকে একদম অৱস্থা নহয় গেছে তোৰ। তো দেখা পাইছে ইয়াৰ অৱস্থা নাই, তাৰপিছত কিন্তু চলে কিন্তু তামাম আমেজ। কেনেকুৱা আমেজ? কেনেকুৱা আমেজ? একদম তামাম আমেজ কৈছোঁ না, এনেকুৱা তেৰা বেকা ৰাস্তা তামাম। এলাখানে বুজিব লাগিব, মোৰ বেলেগ একো নাই, চখ নাই এইবিলাক নাজানা। তো মই আজি এইখিনি আপোনালোকৰ কাৰণে এইখিনি কষ্টখিনি কৰিছোঁ, ৰেষ্ট পাইকে আহিছে আমাৰ দাদা, হাতৰ সেই নহয় গোট দিছে। এইখিনিৰ কাৰণে যদি এটা লাইক, এটা কমেণ্ট, এটা শ্বেয়াৰ নকৰি নিদিয়ে নহয়, আৰু ছাবস্ক্ৰাইব নকৰে না, মোৰ নিজৰে বেয়া লাগিব। আকৌ আৰু এটা ডাঙৰ কথা, মাত বেয়া, আপোনাক কৈ আহিছোঁ অলপ গলটো জিকাই লওঁ, তাৰমানে অলপ জ্বৰ আৰু চৰ্দি অহা সেইবিলাক কৰোঁ না নহয় দিয়ক। যাওঁ যে পুৱা মক্কাৰ ফালে চাওঁ, যদি পাৰোঁ ভিতৰত সোমাম, আৰু যদি নোৱাৰোঁ ন যদি ফ্ৰী দিম, আপোনালোকে বেয়া নাপাব। আৰু যিমানখিনি পাৰোঁ চেষ্টা কৰিম আৰু সোমাবৰ কাৰণে, আৰু সোমাই আপোনালোকক দেখাব ট্ৰাই কৰিম আৰু, ঠিক আছে? তো বৰক আৰম্ভ কৰিম। আমি তাৰ পৰা আহি 1 কিলোমিটাৰ এতিয়া ওপৰৰ ফালে উঠি 1 কিলোমিটাৰ পৰা আহিলোঁ। তো আপুনি ইয়াত আহি তাৰমানে এনেকুৱা এটা নাজাৰা বুলি কয় যে আপুনি, নাজাৰা বুলি কৈ কি কয়, ধুনীয়া পৰিৱেশ আৰু এটা দেখিলোঁ। আপোনালোকক মই পৰিৱেশটো দেখুৱাই আছোঁ, আপুনি চাই থাকক। এয়া চাওক না, ওপৰৰ পৰা আপোনালোকে ৰ'ব, এই ওপৰৰ পৰা ইয়াত চাওক, ওপৰৰ পৰা ভিউটো চাওক, এই এখন ঘৰ চৰ কেনেকুৱা দেখি। মোৰ এতিয়া আইফোন নহয় কাৰণ জুম কৰিব নোৱাৰি, কিন্তু যিখিনি ইয়াত পাইছোঁ দেখুৱাইছোঁ। এলাখন চাওক আপুনি, এয়া চাওক, এয়া আপোনাৰ ধুনীয়া পৰিৱেশ এটা। এইফালে আপোনাৰ পাহাৰ, ইফালে চাওক কোন এইটো, দাদা এইটো আমাৰ, এইটো দাদা। তাৰপিছত এয়া চাওক না কি ধুনীয়া, আৰু বতাহ ধুনীয়া বতাহ দিছে। বতাহটো তাৰমানে মজা বতাহ দি আছে ইয়াত, বতাহ তাৰ কথা যাতে এই বতাহটো শুনি পেলাই মই গান বনাব মানে মন গৈছে। আমি গানটো শুনিব নেকি আপোনালোকে? নিশ্চয় শুনিব লাগিব আপোনালোকে, মোৰ গান ন। তাৰপিছত শুনক, জানে মেৰি জানে মান বচপন কা প্যাৰ মুঝে ভুল নেহি জানা ৰে সচো মেৰি প্যাৰ হে প্যাৰ তুনে কিয়া হে। বাকী এনকি নাজনে যিখিনি পাৰোঁ আৰু এনকে নাচি জানে মেৰি জানে মান। এতিয়া যাওঁ আৰু আগৰ ফালে যাওঁ অলপমান, আৰু ওপৰত যাম, যাই থাকিম একদম, যাই একদম পূৰা আকাশ তৰাটোৱে ছিঙি আনো নেকি, নানো দিয়কনো। আৰু জখলাখন অলপমান কম খাটাৰ তাৰমানে জখলাখন, সেইকাৰণে যাওঁ এতিয়া। আৰু চাই থাকক আপোনালোকে, যাই পাই ব'লক আমি আৰম্ভ কৰোঁ এতিয়া, আৰু আৰম্ভ কৰিম আমি। মানে ভিডিঅ'টো শেষ নহওঁতে আৰম্ভ কৰি থাকিম, মই শেষ নহ'লেই আৰম্ভ কৰি থাকিম। যাই থাকক। আমি এতিয়া আহি আপোনালোক ক'লে যে পমুকা আপোনালোকে দেখা পাইছে, দেখুৱাই ল'ম। এয়া চাওক আপোনালোকে, এয়া চাওক পমুকাৰ ভিতৰৰ ঠাইখিনি।
আপোনালোকক এইখিনি দেখুৱাই দিলোঁ আৰু যিমানখিনি পাৰোঁ। তো বেছি হেৰি নকৰিলোঁ, ভিতৰৰ পৰা নোসোমালোঁ, আপোনাৰ যিমানখিনি পাৰোঁ দেখুৱাই দিলোঁ। তো এতিয়া ইয়াৰ পৰা আৰু আমি বাই বাই, ইয়াৰ পৰা যাওঁ। এতিয়া যাওঁ আৰু যিমানখিনি পাৰোঁ আৰু হাজোৰ যিকেইটা মঠ মন্দিৰ আছে সেইকেইটা আমি দেখুৱাব ট্ৰাই কৰিম। তো আহক আমি এতিয়া আৰু এতিয়া মাধৱ মন্দিৰৰ ফালে গৈ আছোঁ। মাধৱ মন্দিৰৰ ফালে যাওঁ, চাওঁ মাধৱ মন্দিৰ আপোনালোকক দেখুৱাব ট্ৰাই কৰিম যিমানখিনি পাৰোঁ। বন্ধ হৈ আছে নেকি কৰোণাৰ কাৰণে? বন্ধ হৈ আছে নেকি কৰোণাৰ কাৰণে? কৰোণাৰ কাৰণে মেইন দুৱাৰ এইখন আপোনাৰ মাধৱ মন্দিৰৰ মেইন দুৱাৰ চাই লওক। এই পুৱা মুখত কি লিখি দিছে, সলনি যাব পাৰি নেকি? কেদাৰেশ্বৰ মন্দিৰ, ভৌগিক মন্দিৰ, আপোনাৰ ৰাস্তাটো সোমালোঁ ন, মাধৱ মন্দিৰৰ ৰাস্তা সোমালোঁ আমি এতিয়া মাধৱ মন্দিৰৰ ৰাস্তা সোমালোঁ আৰু দেখুৱাই আছোঁ। এতিয়া মাধৱ মন্দিৰ পাইছে, মাধৱ মন্দিৰটো ভৌগিক মাধৱ মন্দিৰ। সৰুতে আমাৰ পাঠ্যপুথিখিনি আছিলে। যাম, ক'ত যাব লাগিব? কি বস্তু এইটো? দানা। কি কাছৰ দানা না মাছৰ দানা? চবৰে দানা, এইটো মাছো খাব পাৰে, কাছো খাব পাৰে। এক মিনিট ৰ এয়া অলপ পিছত দেখুৱাই আছোঁ আপোনালোকক। মানে ইয়াত কাছু আছে, ডাঙৰ ডাঙৰ কাছু একেবাৰে কি ক'ব আৰু, এই দেখুৱাইছে অলপ মানে পৰা ইয়াৰ চাইডত প্ৰথমতে চাই লওক, চিতা আছে এইবিলাক। এয়া চাওক না, বম বম কাছু এয়া। চাওক মোক দিছোঁ অকণমান বাট যদি দিলে কিবা হ'ব নেকি? একো নহয় দে। এই খোৱা খোৱা উঠিয়া ঘৰক দিয়ে। এই বুঢ়া হৈছে এইটো আছোঁ ইয়া। এই পাৰক লৈ উঠিছে এই এতিয়া আমি পাহাৰ বগাম, মানে কি তাৰমানে পাহাৰ বগাম এইকাৰণে কৈছোঁ, তামাম চেৰি আছে ওপৰলৈকে যাই শেষ কৰিব নোৱাৰি, ইনকে ভৰি ভৰি ইনকে ধৰি ধৰি যাব লাগিব তাৰমানে, এনেকুৱা চেৰি আছে তাৰমানে। অলপতো আপুনি চেৰিকেইটা উঠা যাওঁ, এই ওপৰ মেইন মন্দিৰটো আৰু মেইন মন্দিৰটো কৰি যাওঁ। তো বলক চেৰি দেখিছে না, চেৰি কিমান চেৰি, ইমান চেৰি যাব লাগিব আমি চাই থাকক। नमस्ते ओम जन्मभूति दानिश भयस्य दर्शनरेव नागस्य भास्करेभ्यः ओम जगन्नाथ जगतबंधु
ইমান দূৰ আহি আপোনাৰ এই চেৰি বগাই বগাই আপোনাৰ তাৰমানে কি হৈছে অৱস্থা বেয়া গৈছে এতিয়া অলপ পেটটো পূজা কৰি ল'ম বাকী আজি আৰু নহ'লে বেলেগ ফালে যাওঁ তো আজি ৰেষ্টুৰেণ্ট এখন সোমাইছোঁ ধাবা আৰু ইয়াত মই কিবা কিবি খাওঁ খাই পেলাই ঘৰত গুচি যাওঁ তো আজিলৈ ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিম কিবা কবি লাষ্ট টাইম পেট পূজা কৰিব লাগিব পেট পূজা তো পেটটো পূজা কৰি আমি ইয়াৰ পৰা সমাপ্ত কৰিম নেক্সট টাইম আৰু কেতিয়াবা যদি আহোঁ ন আপোনাৰ বাকীখিনি দেখুৱাব ট্ৰাই কৰিম এতিয়াতো আজিলৈ বাই